কি খবৰ মোৰ ইউটিউব ফেমিলি আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ ভিডিঅ'বিলাক ভালদৰে দিয়া নহয় আৰু তেনেকৈ দিবলৈ যত্ন লৈছোঁ সদায় দিবলৈ যত্ন লৈ আছোঁ আৰু দিম আৰু আপোনালোকৰ মাজত আপোনালোকে অলপ খালি লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটো আগুৱাই নিয়ক তাৰে কামনা কৰিলোঁ ব'লক আজি আমি হোজাইৰ পৰা গৈ আছোঁ নগাঁৱৰ পৰা কেনেকৈ গ'লোঁ ক'ত গ'লোঁ দেখুৱাই যাম শেষলৈকে ভিডিঅ'টো চাই যাব আৰু কেনেকুৱা হয় জনাব অলপ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব ঘৰটো একদম এইফালে দেখুৱাই দিওঁ মই যাতে কেতিয়াবা চিনি পাম ইয়াৰ পৰাই এইবিলাক বড়ো খেতি কৰিব বোলে পানী দি আছে পথাৰত এতিয়া ভাল লাগে দেখি আমি আহি পেলাই এইখিনি হাতীৰ বজাৰ বুলি কয় এইখিনি হাতীৰ বজাৰ পাইছোঁহি আহি গাইজ আমি আহি পেলাই কিন্তু চৌধুৰী বজাৰ পালোহি এতিয়া ইয়াৰ পৰা আকৌ গাড়ীত উঠি যাম আৰু এইখিনি গাইজ পিৰু বজাৰ বুলি কয় আমি পিৰু বজাৰ পাৰ হৈছোঁ আৰু এইখন ব্ৰাইট ফিউচাৰ একাডেমি হয় এইখন মৰাজাৰ এলেকাত বহুত জনা স্কুল আৰু সেইখন আমি পাৰ হৈছোঁ এইখিনি এইখন মৰাজাৰত আছে আমি মৰাজাৰ পাইছোঁহি আৰু আহি পেলাই চাই চাওক ভিডিঅ'টো শেষলৈকে আহি আমি মৰাজাৰ পাৰ হৈ জয়নগৰ পাইছোঁ জয়নগৰ পাৰ হ'ম আৰু এতিয়া এইখনটো বহুত ডাঙৰ মাদ্ৰাছা হয় আৰু ভাল লাগে দেখি পেলাই আৰু আহি পেলাই এইফালে মানে বহুত দূৰৰ পৰা এই গাইজ আহি আমি নীলবাগান পালোহি নীলবাগান এতিয়া এইখিনিত ৰখিম আৰু ইয়াত ৰখি মেলি এতিয়া লাইন গাড়ীত কি বাছত যাম আৰু বাছত উঠিম বাছত উঠি যাম আৰু কিবা এটা খাই লওঁ আৰু ঠাণ্ডা ল'লোঁ ষ্টিং এটা ল'লোঁ তাৰপৰা আহি আছোঁ খাই পেলাই ভিডিঅ'টো চাই যাওক আৰু শেষলৈ এই মিছল কিবা এটা লৈ কৰি খাওঁ আৰু
গাইজ আহি আমি এইখিনি কঠীয়াতলি বুলি কয় সেইখিনি জেগাত ৰখিছোঁ আহি পেলাই অকণমান যাম আৰু ইয়াৰ পৰা আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম আজিলৈ ইয়াতে বাই বাই।